কাৰ্যসূচী লৈছে আক্ৰাছৰ সকলো গোটে মিলি একত্ৰিত হৈ তাত মোক মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰে আৰু মই আহি ইয়াত লাইখুটা উদযাপন কৰোঁ আৰু আটাইকে মই শুভেচ্ছা দিছোঁ যাতে বিচুৱা উৎসৱটো খুব ধুনীয়াকৈ তেওঁলোকে ইয়াত পালিব পাৰে। আৰু কেন্দ্ৰীয় বিচুৱা সমিতিৰ সহযোগত আমি 7 দিনীয়া কাৰ্যসূচীৰে বিচুৱা উৎসৱ আমি পালন কৰিবলৈ ওলাইছোঁ। তাৰে আজি প্ৰথম পদক্ষেপ হিচাপে আমি লাইখুটা স্থাপন কৰিলোঁ। এইটো জাতিটোৰ ভৱিষ্যত পণ নিৰ্মাণ কৰা আমি লাইখুটা স্থাপন কৰা হ'ল। কেৱল বিচুৱাৰ নহয়, আমি একত্ৰিত হৈ আমাৰ কোচ ৰাজবংশৰ যি সমস্যা, এই সমস্যা সমাধান কেনেকৈ কৰা যায় তাৰে আজি ৰূপ নিৰ্ণয় এই লাইখুটাৰ জৰিয়তে হ'ব। মই আপোনালোকৰ জৰিয়তে ৰাইজক আহ্বান জনাইছোঁ, বহুটা ভাগত বিভক্ত হৈ থকা কোচ ৰাজবংশৰ বিভিন্ন ভাগ আমি বৰ্তমান একত্ৰিত হৈ ভৱিষ্যত জাতিটা সুৰক্ষিত কেনেকৈ ৰাখিব পৰা যায়, জাতি এটা বাছি ৰাখিবলৈ হ'লে আমি ভাষা কলা সংস্কৃতিখিনি আমি বচাই ৰাখিবই লাগিব। তো তেনে এটা আমি মহান পদক্ষেপ লৈ আমি আমাৰ কোচ ৰাজবংশীসকলে হেৰাই যোৱা যিখিনি কলা কৃষ্টি সংস্কৃতিখিনি পুনৰ উজ্জীৱিত কৰাৰ ক্ষেত্ৰতে আমি 7 দিনীয়া বিচুৱা কাৰ্যসূচীৰ জৰিয়তে আমি গোটেইখিনি প্ৰদৰ্শন কৰা আমি চিন্তা চৰ্চা হাতত লৈছোঁ। যিমান পাৰোঁ আমি আপোনালোকৰ সহায় সহযোগিতা কামনা কৰি আমি সফল কৰা আমি চেষ্টা আমি অব্যাহত ৰাখি যাম। লগতে এটা কথা ক'ব বিচাৰোঁ, আমাৰ 7 দিনীয়া কাৰ্যসূচী আছে। 7 দিনীয়া কাৰ্যসূচী প্ৰথম দিন আমাৰ গৰু গা ধোৱা কাৰ্যসূচী থাকিব, পৰম্পৰাগত যিবিলাক কোচ ৰাজবংশীসকলে পালন কৰে। তো পৰম্পৰাগত যিবিলাক কাৰ্যসূচী আমি কৰিমেই, তাৰ লগতে আমাৰ এখন চেমিনাৰ পতা হ'ব কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া সমস্যা আৰু কেনেকৈ ভৱিষ্যত জাতিটো সুৰক্ষিত ৰাখিব পৰা যায়, তেনেকুৱা কাৰ্যসূচী আছে। লগতে আমাৰ এখন মুকলি সভা আছে। সেই মুকলি সভাৰ জৰিয়তে আমাৰ বিভিন্ন প্ৰান্তত যিমান কোচ ৰাজবংশী দল সংগঠন আছে গোটেইখিনিকে আমি আমন্ত্ৰণ কৰা হ'ব। আৰু লগতে আমি যিখিনি আমাৰ কলা কৃষ্টি হেৰাই যোৱা কলা কৃষ্টি আমি গোটেইখিনি প্ৰদৰ্শন কৰিব বিচাৰোঁ। তো তাৰ লগতে আমি অসম চৰকাৰক, আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকৰ জৰিয়তে যাতে আমি দেখাব পাৰোঁ আমাৰ যি হেৰাই যোৱা কলা কৃষ্টি সংস্কৃতি ইমান আছে, এই কলা সংস্কৃতিখিনি যাতে সংৰক্ষিত কৰাৰ ব্যৱস্থা যাতে অসম চৰকাৰে কৰিব পাৰে, তাৰ কাৰণে আমি তেনেকৈ এটা পদক্ষেপ আমি হাতত লৈছোঁ। আৰু লগতে খিলঞ্জীয়া জাতি জনগোষ্ঠী যিবিলাক আমাৰ কলা কৃষ্টি সংস্কৃতি আছে গোটেইখিনিকে লৈ আমি প্ৰতিযোগিতামূলক এখন আমি সাংস্কৃতিক সমাৰোহৰ অনুষ্ঠান আমি আয়োজন কৰিম। আৰু এই সাংস্কৃতিক সমাৰোহ অনুষ্ঠানত প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ আমি কলা কৃষ্টিখিনিক আমি